নমস্কাৰ আপুনি এক্সম নিউজ চাই আছে চলক আজি জানো অসমৰ আজিৰ 30টা ডাঙৰ খবৰ আপুনি কৰ পৰা আমাক চাই আছে তলত কমেন্ট কৰি নিশ্চয় জনাব আৰু ভিডিওটো লাইক শেয়াৰ আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ডিজিটাল ডেস্ক বহু প্ৰতীক্ষিত গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী কুমাৰ ভাস্কৰ বৰ্মা হেতু ৰাইজৰ বাবে উৎসৰ্গা কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আনুষ্ঠানিকভাৱে মুকলি কৰিলে গুৱাহাটী আৰু উত্তৰ গুৱাহাটী সংযোগী কুমাৰ ভাস্কৰ বৰ্মা হেতু ডিজিটাল ডেস্ক হৰাপাথৰ চিঠি বিলাই ধুলিয়ৰি বাটেৰে আহিল ফাগুন এই ফাগুনৰ আছে এটা সুকীয়া সৌন্দৰ্য সেইভাবে সাগে ফাগুনৰ প্ৰশস্তি বন্দনা কৰাত কবি গীতিকাৰসকল ব্যস্ত হয় ঋতু পৰিৱৰ্তনৰ নিয়ম মানি ধুলিয়ৰি বাটেৰে আহিল ফাগুন ফাগুন মানেই যেন আকাশে বতাহে হৰাপাথৰ মৃদু গুঞ্জন পলাশ হিমদৰ প্ৰাণ চঞ্চলা নাচোন ইফালে ফাগুন আহিলেও যদিও পাই হেৰুৱাৰ বেদনাত মন উৰি গুচি যায় তৎসত্ত্বেও ফাগুনেইতো আহাৰ ৰং ছটিয়ায় কবি সাহিত্যিকৰ কাপেৰে নিগৰিত হয় ন সৃষ্টি ডিজিটাল ডেস্ক অসমত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী খানাপাৰাত ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ উদ্যমত আয়োজিত বুথ বিজয় সংকল্প সভাত অংশগ্ৰহণ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে সভাত উপস্থিত হৈ বুথ বিজয় সংকল্প সভাত অসমীয়াতে ভাষণ আৰম্ভ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে ডিজিটাল সংবাদ চিৰাং জিলাৰ ভাৰত ভূটান সীমান্ত এলেকাৰ বনাঞ্চলত চোৰাং শিকাৰীৰ বিৰুদ্ধে চিৰাং আৰক্ষীৰ সফল অভিযান দুটা হস্তনিৰ্মিত বন্দুক সহ এটা চোৰাং শিকাৰী গ্ৰেপ্তাৰ ঘটনা সন্দৰ্ভত চিৰাং জিলাৰ আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰাই জানিবলৈ দিয়া মতে বিশেষ সূত্ৰৰ পম খেদি শুক্ৰবাৰৰ দিনটোত জিলাখনৰ ভাৰত ভূটান সীমান্তৰ আমগুৰি থানাৰ অন্তৰ্গত মালভিটা এলেকাৰ সংৰক্ষিত বনাঞ্চল এলেকাত ৰুণিখাটা থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ সহযোগত আমগুৰি থানাৰ আৰক্ষীৰ দলে যৌথ অভিযান চলায় দুটা হস্তনিৰ্মিত বন্দুক সহ এটা চোৰাং শিকাৰী গ্ৰেপ্তাৰ কৰে ডিজিটাল সংবাদ বদদ্ৰৱা সমাজত আজিৰ দিনত এক গুৰুত্বৰ স্বাস্থ্য সমস্যাৰ ৰূপ লৈছে কৰ্কট ৰোগে চিকিৎসাৰ ব্যয়বহুলতা মানসিক চাপ আৰু সচেতনতাৰ অভাৱৰ বাবে বহু ৰোগী আৰু তেওঁলোকৰ পৰিয়াল আৰ্থিক আৰু সামাজিক সংকটত পৰিবলগীয়া হয় এনে জটিল পৰিস্থিতিত মানৱ সেৱাক মুখ্য লক্ষ্য হিচাপে লৈ কৰ্কট ৰোগীসকলৰ কাষত দৃঢ়ভাৱে থিয় দি আহিছে দীপ শিখা ফাউণ্ডেশ্যন